ওপৰত গৰম দেখো ৰাতি 8টা বাজিলে কিয় দোকান ভাঙি দিয় নিজে কিন্তু খাইছিলা অসৎ ফালি চলিকে নাইট ক্লাবত চলা নাচি পৰ তাকো দুভাগ ৰাতিলৈকে চুৰে চুৰ কৰিব তাত তহঁতৰ ভাগ লাগিব গুণ্ডাই গুণ্ডা টেক্স ল'ব তাত তহঁতৰ ভাগ লাগিব আৰু তহঁত চলা পুলিচ নহয়তো খাকি পিন্ধাত দালাল হে কি ছোৱালী চলি গৈ আছা হা এই ছোৱালী হাতৰ এপাত চৰ খাই গৈছিলে পাহৰি যাবি তোৰ ল'ৰা নে ছোৱালী কিহৰ ইমান খৰ আমাৰ হাতৰ পৰা বহুত বাগা বাগা মানুহ সাৰি যোৱাৰ চেষ্টা কৰিছিল কৰা নাই তই কেনেকৈ পাৰিবি বুঢ়া ঐ বাচ্চাটো দে নানা নিদো তহঁতৰ দৰে পিকাচৰ হাতত তই মৰিবলৈ দিব নোৱাৰ বৰ বেছি পাক পাক কৰি নাথাকিবি এটা দেখিছ নহয় একোবেই মাৰিম মূৰৰ ঘিউ বাহিৰ হৈ যাব আৰে ইয়াৰ লগত কিহৰ ইমান লেকচাৰ দে ঐ বাচ্চাটো দে কৈছো নহয় নিদিওঁ বুলি মই আৰে কেনেকৈ নিদিয় ময়ো চাওঁ নহয় এইখন ফুলনৰ চোতাল হয় ইয়াত চলা পিলাতি কুকুৰেও ভুকিবলৈ লাজ কৰে তহঁত বৰ প্ৰায় চব একদম ফিদা হৈ গৈছে আৰু তোৰ কলেজত আহি লাই পাৰ্টনাৰ কৰি ল'বলৈ মন গৈছে ভালে ভালে কাটি খাই ইয়াৰ পৰা গ'লে ইয়াত এডাল হাৰ্ডিও বিচাৰি পাবি কৈ দিছোঁ মই সেইবোৰ পাছত হ'ব আগতে ক না মোক দেখি তোৰ কেনেকুৱা লাগিছে আজিৰে জোনাক ৰাতি অমাৱস্যা হৈ যোৱা যেন লাগিছে আৰু তোৰ এই ভাইকে কেনেকুৱা লাগিছে ন সিহঁতে এই মাত্ৰ বান্দৰৰ পৰা মানুহ হৈছে আৰু তহঁত কিন্তু ককাই ভাই দেখি কেনেকুৱা লাগিছে জান ৰাম ৰাৱণৰ যুদ্ধত যে 3টা ৰাক্ষস বাচি গৈছিল সেই 3টাই হলি চালাত তহঁত আবে চালা 3 মাইনাছ 1 কিমান হয় 0 মৰিব ইহঁত তিনিটা প্ৰাণী আজি মোৰ হাতত মৰিব চালা এটাও বাচি নাথাকে এখন চোতাল আৰে চালাত তোৰ বাকি ভুকি আছে বে তুই দম আছে আনা চালা নেগু নেগি কাম ও শালি handsome right cop. You are looking very handsome. You are looking very handsome. Boss! Kill me! Boss! Bahir person of fighting! সন্তানক বচাবলৈ মাকক বেলেগ লগ নালাগে তই যা না ৰাজু তই কি চাইছ মোৰ তাই
বেছি টুকুৰা কৰিম নহয় মানুহে তোক চিনি নাপাব তই থানাৰ অচি নে হোটেলৰ আলু ভাজি